বন্ধুসকল, আজি পৃথিৱীৰ সকলোতে প্ৰাণৰ স্পন্দন দেখিবলৈ পোৱা যায়। কিন্তু আজিৰ পৰা কোটি কোটি বছৰ আগতে যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছিল, তেতিয়া পৃথিৱী আছিল এটি জ্বলন্ত গেছীয় পিণ্ড, যাৰ উষ্ণতা আছিল প্ৰায় 4000 ডিগ্ৰী সেলসিয়াছ। তেতিয়াৰে পৰা অৰ্থাৎ সেই জ্বলন্ত অৱস্থাৰ পৰা হাজাৰ হাজাৰ বছৰ ধৰি সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু লাহে লাহে তাপ বিকিৰণ কৰি পৃথিৱী শীতল আৰু শান্ত হৈ জীৱৰ বসবাসযোগ্য হৈ উঠে। বিজ্ঞানীসকলৰ মতে পৃথিৱীত বৰ্তমান 3 কোটি প্ৰজাতিৰ জীৱ আছে, যাৰ ভিতৰত মাত্ৰ 16 লাখ প্ৰজাতিহে এতিয়ালৈ আৱিষ্কাৰ কৰা হৈছে। কিন্তু এতিয়া প্ৰশ্ন হয় যে পৃথিৱীত জীৱৰ সৃষ্টি কিদৰে হৈছিল আৰু কিয় কেৱল মাত্ৰ পৃথিৱীতেই প্ৰাণৰ উৎপত্তি হ'ল? কিয় মংগল গ্ৰহ বা চন্দ্ৰত আজিও জীৱন নাই? বন্ধুসকল, আজি আমি ইতিহাসৰ এনে এটি বিষয় লৈ আলোচনা কৰিম যি আপুনি ইয়াৰ আগতে হয়তো কেতিয়াও শুনা নাই। সেইবাবে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবলৈ অনুৰোধ জনালো। আজিৰ পৰা প্ৰায় 460 কোটি বছৰ আগতে পৃথিৱী যেতিয়া সৃষ্টি হৈছিল, তেতিয়া ই আছিল মহাকাশৰ এটি উত্তপ্ত অগ্নিপিণ্ড। তেতিয়া পৃথিৱীত চাৰিওফালে কেৱল আগ্নেয়গিৰি আৰু লাভাই আপুৰি আছিল। তেতিয়া পৃথিৱীত কোনো মাটি বুলি বস্তু নাছিল। ইয়াৰ বাহিৰেও পৃথিৱীত তেতিয়া সকলো সময়তে উল্কাপাত হৈ থাকে আৰু এই প্ৰক্ৰিয়াটো দীঘলীয়া সময় ধৰি চলি আহিছিল। বহু বছৰলৈ মহাকাশত ভাহি থকাৰ পাছত এই গেছৰ পিণ্ডটো অৰ্থাৎ আমাৰ পৃথিৱীখনে এটা গোলাকাৰ ৰূপ ধাৰণ কৰে আৰু ইয়াৰ এটা উপগ্ৰহ যাৰ নাম হৈছে চন্দ্ৰ তাৰো সৃষ্টি হয়। এই চন্দ্ৰৰ সৃষ্টিৰো এক আশ্চৰ্যকৰ ইতিহাস আছে, যি আমি আন এটি ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। পৃথিৱীৰ সৃষ্টিৰ সময়ৰে পৰা পৃথিৱীৰ ভিতৰি ভাগ গধুৰ পদাৰ্থ যেনে লোহা, নিকেল প্ৰভৃতিৰ পদাৰ্থৰ দ্বাৰা গঠিত হৈছিল। পৃথিৱীত তেতিয়া মধ্যাকৰ্ষণ শক্তিও আছিল, যাৰ প্ৰভাৱত পৃথিৱীৰ আকৰ্ষণত মহাকাশৰ সৰু সৰু বস্তুবোৰো পৃথিৱীৰ লগত যুক্ত হ'বলৈ আৰম্ভ হয় আৰু তাৰ ফলত পৃথিৱীৰ আয়তন আগৰ তুলনাত যথেষ্ট বৃদ্ধি পায়। কিন্তু তেতিয়াও পৃথিৱীত জীৱৰ সৃষ্টি হোৱা নাছিল আৰু জীৱৰ বসবাসযোগ্য পৰিৱেশো সৃষ্টি হোৱা নাছিল, কাৰণ তেতিয়াও পৃথিৱীখন জ্বলন্ত জুইৰ গোলা হৈয়ে আছিল। সেই সময়ত পৃথিৱীত অক্সিজেনৰ কোনো অস্তিত্বই নাছিল। তাপমাত্ৰা অধিক হোৱাৰ বাবে পানীবোৰ ভাপ হৈ পৰিছিল। ইয়াৰ পাছত পৃথিৱীৰ তাপমাত্ৰা কোটি কোটি বছৰ পৰ্যন্ত লাহে লাহে কমিবলৈ ধৰে। ইয়াৰ ফলত জলীয় বাষ্প ঘনীভূত হৈ সৃষ্টি হয় জলকণাৰ আৰু এই জলকণাবোৰ বৰষুণৰ ৰূপত আমাৰ পৃথিৱীলৈ নামি আহে। এয়াই পৃথিৱীত জীৱ সৃষ্টিৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰি। ইয়াৰ পাছত সেই বৰষুণৰ পানীবোৰ পৃথিৱীৰ ভূগৰ্ভত জমা হ'বলৈ ধৰে আৰু তাৰ পৰা সৃষ্টি হয় সাগৰ আৰু মহাসাগৰৰ। এইদৰে ক্ৰমাগত বৃষ্টিপাতৰ ফলত পৃথিৱীৰ উষ্ণতা আৰু দ্ৰুতগতিত হ্ৰাস হ'বলৈ ধৰে আৰু জ্বলন্ত লাভাৰ দ্বাৰা গঠিত পৃথিৱীৰ উপৰিভাগ তাপ বিকিৰণ কৰি কঠিন হৈ পৰে। লগতে পৃথিৱীৰ উপৰিভাগ লাভাৰ এটি টান আৱৰণেৰে ঢাক খাই পৰে। তাপ বিকিৰণৰ মাধ্যমেৰে পৃথিৱীৰ উষ্ণতা যেতিয়া যথেষ্ট কমি যায়, তেতিয়া প্ৰায় 390 কোটি বছৰ আগতে পৃথিৱীত পুনৰবাৰ উল্কাপাত হয় আৰু সেই উল্কাৰ পৰা নিৰ্গত হয় নাইট্ৰজেন আৰু অন্যান্য কিছু গেছ। ইয়াৰ বাহিৰেও আৰু এক অমূল্য সম্পদ লৈ আহিছিল এই উল্কাবোৰে, যি পৃথিৱীৰ বাবে যথেষ্ট কাৰ্যকৰী আছিল, আৰু সেই অমূল্য সম্পত্তি হৈছে খনিজ পদাৰ্থ। এই খনিজ পদাৰ্থবোৰ সাগৰৰ লাভা মিশ্ৰিত উত্তপ্ত পানীত মিহলি হ'বলৈ ধৰে। ইয়াৰ বাহিৰেও তেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আদিৰ লগতে কিছু বিষাক্ত গেছো উপস্থিত আছিল। তথাপিও কিন্তু সেই পৰ্যন্তলৈ পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেন উপস্থিত নাছিল। কিন্তু প্ৰশ্ন হয় যে বায়ুমণ্ডলত অক্সিজেন কিদৰে আহিল? বায়ুমণ্ডলত উপস্থিত বিভিন্ন অণু পৃথিৱীৰ উষ্ণতা, চুম্বকীয় শক্তি আদিবোৰৰ প্ৰভাৱত ইটোৱে সিটোৰ লগত লগ হৈ কিছুমান সাধাৰণ অণু যেনে মিথেন, এমনিয়া, কাৰ্বন মনক্সাইড আৰু পানীৰ সৃষ্টি কৰে। ইয়াৰ পাছত এই অণুবোৰে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি, বজ্ৰ বিদ্যুতৰ পৰা পোৱা তড়িৎ শক্তি, মহাজাগতিক কস্মিক ৰে এই উৎসবোৰৰ পৰা প্ৰাপ্ত শক্তিৰ দ্বাৰা ইটোৱে সিটোৰ লগত লগ হৈ ৰাসায়নিক বিক্ৰিয়াৰ মাধ্যমেৰে তুলনামূলকভাৱে জটিল অণু যেনে এমিনো এচিড, ফেটি এচিড, নিউক্লিয় এচিড ইত্যাদিৰ সৃষ্টি কৰে আৰু এইদৰেই উৎপত্তি হয় তুলনামূলকভাৱে ডাঙৰ আৰু জটিল জৈৱ যৌগৰ। পৃথিৱীৰ উষ্ণতা সেই সময়ত যথেষ্ট কম হ'লেও সাগৰৰ পানী উত্তপ্ত লাভাৰ সংস্পৰ্শত থকা বাবে তাৰ উষ্ণতা আছিল অত্যাধিক। ৰাসায়নিক বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ জৈৱ যৌগসমূহ এই উত্তপ্ত খনিজ দ্ৰব্য মিশ্ৰিত পানীৰ লগত যোগ হ'বলৈ ধৰে, যাৰ ফলত তাৰ ঘনত্ব আৰু বৃদ্ধি পাবলৈ ধৰে। আনহাতে একেধৰণৰ অণুবোৰ পৰস্পৰৰ লগত যুক্ত হৈ ডাঙৰ ডাঙৰ শৃংখল তৈয়াৰ কৰিবলৈ ধৰে, যি পলিমাৰ নামেৰে পৰিচিত। এই পলিমাৰাইজেশ্যন প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয় প্ৰটিন, ফেট, নিউক্লিঅটাইড, পলিস্যাকাৰাইড,
যি পৃথিৱীত জীৱ সৃষ্টিৰ বাবে ভীষণ গুৰুত্বপূৰ্ণ উপাদান আছিল। এই গুৰুত্বপূৰ্ণ উপাদানসমূহ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ সৃষ্টি কৰে প্ৰটোচেলৰ, আৰু এই প্ৰটোচেলৰ পৰাই জন্ম হয় পৃথিৱীৰ প্ৰথম প্ৰাণ, যাক কোৱা হয় আদিকোষ বা প্ৰ'কেৰিয়টিক কোষ। এই আদিকোষবোৰে বায়ুমণ্ডলৰ এটা উপাদান শোষণ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰিছিল। বায়ুমণ্ডলৰ এই উপাদানটো হৈছে কাৰ্বন ডাই অক্সাইড। ইয়াৰ পাছত সিহঁতে সেই শোষণ কৰা কাৰ্বন ডাই অক্সাইডেৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য প্ৰস্তুত কৰে, আৰু এই কোষবোৰৰ পৰা এবিধ বৰ্জ্য পদাৰ্থ নিৰ্গত হয়, আৰু এই বৰ্জ্য পদাৰ্থই হৈছে বৰ্তমান পৃথিৱীৰ মহামূল্যৱান প্ৰাকৃতিক সম্পদ অক্সিজেন। এই প্ৰক্ৰিয়াৰ প্ৰভাৱত 200 কোটি বছৰ ধৰি পৃথিৱীত অক্সিজেনৰ পৰিমাণ বিপুল পৰিমাণে বৃদ্ধি পায়। সেই অৱস্থাত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হৈ সূৰ্যৰ পোহৰৰ লগত অক্সিজেনৰ বিক্ৰিয়াৰ ফলত পৃথিৱীৰ চাৰিওফালে ওজন স্তৰ নামৰ এটি পাতল স্তৰৰ সৃষ্টি হয়, যিয়ে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে। এই সময়ত পৃথিৱীত আৰু এক আশ্চৰ্যকৰ ঘটনা ঘটে, যিয়ে পৃথিৱীৰ অৱস্থা আৰু কিছু সলনি কৰি দিয়ে। আমি জানো যে পৃথিৱীৰ ভূগৰ্ভ কিছু টেকটনিক প্লেটৰ দ্বাৰা গঠিত। এই সময়ত পৃথিৱীৰ সেই টেকটনিক প্লেটবোৰৰ মুভমেণ্টৰ ফলত ভূ আলোড়নৰ সৃষ্টি হয়, আৰু ভূগৰ্ভত ফাট মেলা আৰম্ভ হয়। ইয়াৰ পাছত সেই ফাটবোৰেৰে ভূগৰ্ভত জমা হৈ থকা উত্তপ্ত লাভাবোৰ আগ্নেয়গিৰিৰ ৰূপত ওপৰলৈ উঠি আহিবলৈ ধৰে, আৰু এই আগ্নেয়গিৰিৰ ফলত ভূপৃষ্ঠত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ভীষণভাৱে বাঢ়ি যায়। এই বিপুল পৰিমাণৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰভাৱত সমগ্ৰ পৃথিৱী ঘন মেঘেৰে ঢাক খাই পৰে, আৰু এই মেঘৰ পৰা পৃথিৱীত ক্ৰমাগতভাৱে এচিড বৃষ্টি হ'বলৈ ধৰে, যিয়ে শিলৰ ওপৰত এটা ডাঠ আৰু কঠিন আৱৰণৰ সৃষ্টি কৰে। প্ৰচুৰ পৰিমাণৰ এচিড বৃষ্টিৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যায়। আমি সকলোৱে জানো যে কাৰ্বন ডাই অক্সাইড বতাহৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ উপাদান যি বায়ুমণ্ডলত সূৰ্যৰ তাপমাত্ৰাক ধৰি ৰাখিব পাৰে। কিন্তু ইয়াত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ ভীষণভাৱে কমি যোৱাৰ ফলত বায়ুমণ্ডলে সূৰ্যৰ তাপমাত্ৰা ধৰি ৰখাৰ ক্ষমতা হেৰুৱাই পেলায়, যাৰ ফলত পৃথিৱীৰ উষ্ণতা পুনৰ দ্ৰুত গতিত কমি গৈ সমগ্ৰ পৃথিৱীখন বৰফৰ আৱৰণে ঢাকি পেলায়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পুনৰ আগ্নেয়গিৰিৰ উদগিৰণৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, আৰু পৃথিৱীৰ উষ্ণতা আগৰ তুলনাত কিছু বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ ফলত পৃথিৱীত গোট মাৰি থকা বৰফবোৰ গলি গৈ পৃথিৱী পুনৰবাৰ মোটামুটি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ধৰে। কিন্তু এইখিনিতে প্ৰশ্ন হয় যে পৃথিৱী বৰফময় হোৱাৰ পূৰ্বে যি আদিকোষৰ সৃষ্টি হৈছিল তাৰ কি হ'ল? তেতিয়াও সেইবোৰ কি আগৰ অৱস্থাতে আছিল নে? তেনেহ'লে ইয়াৰ উত্তৰ হ'ল নাই। পৃথিৱী বৰফময় হোৱাৰ পূৰ্বে সমুদ্ৰৰ পানীৰ তলত যি আদিকোষৰ সৃষ্টি হৈছিল তাক আৰু আগৰ অৱস্থাত ঘূৰাই পোৱা নগ'ল, কাৰণ সেই আদিকোষবোৰ অক্সিজেনৰ উপস্থিতিত বিভিন্ন ধৰণৰ এককোষী আৰু বহুকোষী জীৱলৈ পৰিণত হৈ গৈছিল। চৌদিশে সামুদ্ৰিক উদ্ভিদ, বিভিন্ন সৰু ডাঙৰ সামুদ্ৰিক জীৱৰ সৃষ্টি হৈছিল। কিন্তু সেই পৰ্যন্তও পৃথিৱীৰ ভূপৃষ্ঠত কোনো প্ৰাণী বা উদ্ভিদৰ আবিৰ্ভাৱ হোৱা নাছিল, আৰু ইয়াৰ কাৰণ আছিল সূৰ্যৰ পৰা নিৰ্গত হোৱা ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি। কিন্তু সময়ৰ লগে লগে পৃথিৱীৰ উপৰিভাগত সম্পূৰ্ণৰূপে ওজন স্তৰৰ সৃষ্টি হয়, যিয়ে সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। ফলত এইবাৰ পৃথিৱীত শেলুৱৈ জাতীয় সৰু সৰু উদ্ভিদবোৰে জন্ম ল'বলৈ আৰম্ভ কৰে, আৰু এয়াই আছিল পৃথিৱীৰ প্ৰথম স্থলজীৱী উদ্ভিদ। ইয়াৰ পাছত এডাল মেৰুদণ্ডী সামুদ্ৰিক প্ৰাণীবোৰে খাদ্যৰ সন্ধান কৰি কৰি স্থলভাগলৈ উঠি আহিবলৈ লয়। সিহঁতে স্থলভাগত চলাফুৰা কৰিবলৈ নিজৰ হাত ভৰিবোৰ ব্যৱহাৰ কৰিবলৈ শিকিলে। ইহঁতক টেট্ৰাপড বুলি কোৱা হৈছিল। ইহঁতেই সৰ্বপ্ৰথমে স্থলভাগত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল, আৰু পৰৱৰ্তী কালত বিৱৰ্তনৰ মাধ্যমেৰে ইহঁতৰ পৰাই বিভিন্ন চৰাই চিৰিকটি, ডাইনছৰ, স্তন্যপায়ী প্ৰাণী আৰু সৰীসৃপৰ উৎপত্তি হয়। এই সময়ত পৃথিৱীত জীৱ জগতৰ বিস্তাৰ খুব দ্ৰুতগতিত আগুৱাই গৈছিল, কিন্তু সেয়া চিৰস্থায়ী নাছিল, কাৰণ আজিৰে পৰা প্ৰায় 100 মিলিয়ন বছৰ আগে পৃথিৱীৰ ওপৰত আহি পৰিছিল এটি বিশাল আকাৰৰ উল্কা। এই উল্কাপাতৰ ফলত পৃথিৱীত বসবাস কৰা 90% উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি নষ্ট হৈ যায়, আৰু পৃথিৱী ঘন আৰু ক'লা ধোঁৱাৰে আৱৰি পৰে। ইয়াৰ পাছত আজিৰে পৰা প্ৰায় 70 মিলিয়ন বছৰ আগতে পৃথিৱীৰ পৰা সেই ক'লা ধোঁৱা আৰু ধূলিৰ স্তৰ আঁতৰি যায়। কিন্তু ইয়াৰ পাছত পৃথিৱীত আবিৰ্ভাৱ হয় নতুন প্ৰজাতিৰ কিছু জীৱকুলৰ। নতুন প্ৰজাতিৰ প্ৰাণীবোৰৰ মাজত অন্যতম এক প্ৰজাতি আছিল স্তন্যপায়ী প্ৰাণী। এই স্তন্যপায়ী প্ৰাণীৰ পৰা কালক্ৰমে বিৱৰ্তনৰ ফলত সৃষ্টি হ'ল পৃথিৱীৰ শ্ৰেষ্ঠতম জীৱ মানুহৰ।
তাৰ লগতে সৃষ্টি হ'ল হাজাৰ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ যি বৰ্তমানে পৃথিৱীত ৰাজত্ব কৰি আছে। এইখিনিতে প্ৰশ্ন হয় যে কেৱল পৃথিৱীতেই কিয় জীৱন আছে? মংগল গ্ৰহ বা চন্দ্ৰত কিয় প্ৰাণৰ সন্ধান আজিও পোৱা নগ'ল? বন্ধুসকল, ইয়াৰ প্ৰধান কাৰণ হ'ল পৃথিৱীৰ সৃষ্টিৰ পাছত পৃথিৱীৰ চাৰিওফালে যি বায়ুমণ্ডলৰ সৃষ্টি হৈছিল সেয়া কিন্তু মংগল বা চন্দ্ৰৰ ক্ষেত্ৰত হোৱা নাছিল, আৰু সেইবাবে সঠিক বায়ুমণ্ডলৰ অভাৱত মংগল বা চন্দ্ৰত আজিও প্ৰাণৰ সৃষ্টি সম্ভৱ হোৱা নাই। তেনেহ'লে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ইমানেই। এটি জ্বলন্ত গেছীয় পিণ্ডৰ পৰা পৃথিৱী আজিৰ এই বিপুল জীৱ বৈচিত্ৰ্যময় হৈ উঠাৰ ইতিহাস কেনে পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰে যেন। পুনৰ আন এটি নতুন খণ্ডত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।